লাহিং ঢপলিকা বীৰবল ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৫০০ সংখ্যক সতিসাধিনী দিৱসৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে ড অনিল শইকীয়াই, মুকলি কৰে প্ৰশান্ত শইকীয়াই। আমন্ত্ৰিত অতিথিৰ ভাষণ দিয়ে চুতীয়া জাতি সন্মিলনৰ সভাপতি মোহন শইকীয়াই, কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ, কেন্দ্ৰীয় সদস্য ৰূপক ৰঞ্জন শইকীয়া আৰু মণিক চেতিয়াই। মূল সভাৰ আঁত ধৰে অজিত চেতিয়াই। বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এই অনুষ্ঠানতে প্ৰদান কৰে। এগৰাকী যুৱতীয়ে এইদৰে কয়। হুৰাই ৰাঙলী বিহুটো হ'ল আমাৰ চুতীয়াসকলৰ এক নৃত্য, লোকনৃত্য বুলি ক'ব পাৰি। আৰু চুতীয়াসকলৰ আনুষংগিক বহুত নৃত্য আছে। হুৰাই ৰাঙলীৰ লগতে পানী তোলা নাচ, তেনেকৈ গোসানী নাচ, তেনেকৈ বহুত ধৰণৰ নৃত্য আমাৰ আছে। কিন্তু আমাৰ ইয়াত বিহুৰ লগত সংগতি ৰাখি হুৰাই ৰাঙলী নৃত্যটো আমাৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু কেইগৰাকীমান প্ৰশিক্ষক আহিছিলে আৰু তেওঁলোকৰ জৰিয়তে আমাৰ অঞ্চলৰ, আমাৰ জিলাৰ বহুত শিল্পী উপকৃত হৈছে। বীৰপাল ক্ষেত্ৰত সতিসাধনীৰ যি ৫০০তম দ্বিতীয় স্থান শ্ৰী অৰ্ণৱজ্যোতি চুতীয়া লাহিং আলিচুক গাঁও দিৱস পালন কৰা পঞ্চম হৈছে। শ্ৰেণী। তৃতীয় স্থান আজিৰ এই দিনটোত চুতীয়া জাতীয় সন্মিলন, যুৱ সন্মিলন আৰু মহিলা সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ এই অনুষ্ঠানটি পালন কৰা হৈছে। ইয়াৰ যোগেদি আমি প্ৰথম, দ্বিতীয় আৰু ৰাইজক তৃতীয় এই বীৰাংগনা স্থান সতিসাধনী অধিকাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আশা ৰাখিছোঁ যে বীৰাংগনা সতী সাধনীয়ে এই স্মৃতি দিৱস তথা বীৰাংগনা সতী সাধনীয়ে সাৰ্বজনীনতা লাভ কৰক। লাচিত বৰফুকনৰ দিৱসটো যেনেকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱা হৈছে, অসম চৰকাৰক ইয়াৰ দ্বাৰা আমি দাবী জনাওঁ যে আমাৰ বীৰাংগনা সতী সাধনী, যিগৰাকীয়ে এছিয়াৰ ভিতৰতে প্ৰথমবাৰ মহিলা সৈন্য বাহিনী গঠন কৰি অস্তিত্ব ৰক্ষাৰ কাৰণে যুঁজ দিছিল, সেইগৰাকী বীৰাংগনাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে অসম চৰকাৰক ধন্যবাদ। অসমৰ আটাইতকৈ পুৰণি চুতীয়া জনগোষ্ঠীটোৱে নিজৰ স্বকীয়তা অলপ ঘূৰাই পোৱাৰ নিচিনা লাহে লাহে তাত বীৰাংগনা সতী সাধনী ৫০০ বছৰৰ যিটো স্মৃতি এই দিৱসটো এই বছৰৰ পৰা ৫০০ বছৰীয়া শুভাৰম্ভণি হৈছে আৰু বৰ্ষজুৰি এই বছৰজুৰি আমি ধাৰাবাহিকভাৱে অসমৰ চুতীয়া সমাজে অসমৰ বিভিন্ন প্ৰান্তত ৫০০ বছৰৰ বীৰাংগনা সতী সাধনী উৎসৱটো আমি ধাৰাবাহিকভাৱে উদযাপন কৰিম। এই বছৰটো সমূহীয়াভাৱে বিভিন্ন প্ৰান্তত হ'ব আৰু আমি ইয়াৰ জৰিয়তে অসমৰ চুতীয়াৰ লগতে অসমৰ বৃহত্তৰ অসমীয়া মেছেজ দিব বিচাৰিছোঁ যে এই সাধনী দিৱসটোৱে অসমৰ যি স্বাভিমান, অসমৰ যি ঐতিহ্য আৰু সকলোৱে অসমৰ শান্তিৰে থকা যিটো পৰম্পৰা, এই পৰম্পৰাটো আৰু শক্তিশালী হওক, আৰু আগুৱাই যাওক। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ স্বকীয়তাত লৈ পেলাই অসমত প্ৰতিষ্ঠিত হওক আৰু নিজৰ প্ৰাপ্য আদায় হওক, ইয়াৰে আমি কামনা কৰিছোঁ।